নমস্কাৰ আপোনালোকে ইতিমধ্যে ৰাজ্যত যে বিজ্ঞাপন প্ৰকাশ পাইছে লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এই বিষয়ে নিশ্চয়কৈ আপোনালোকে অৱগত আৰু এই ক্ষেত্ৰত আজি প্ৰাথমিক শিক্ষা সঞ্চালক মহোদয়ৰ এখন বিশেষ চিঠিয়ে ৰাজ্যৰ এই শিক্ষক পদত আবেদন কৰিব বিচৰা বিশেষকৈ প্ৰাইমাৰী টিচাৰৰ ক্ষেত্ৰত আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত আজি বাৰুকৈ আলোচ্য বিষয় হিচাপে পৰিচিত হৈছে যিসকল শিক্ষক হ'বলৈ বিচৰা প্ৰাৰ্থীয়ে টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে NISৰ ফালৰ পৰা DLED উত্তীৰ্ণ হৈছিলে আৰু তেখেতসকলৰ ক্ষেত্ৰত আজি এখন বিভাগীয় ফালৰ পৰা অহা বিশেষ চিঠিয়ে তেওঁলোকক চিন্তাত পেলাইছে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙৰ ফালৰ পৰা যিসকলে 18 মহীয়া DLED ডিপ্ল'মা তেওঁলোকে উত্তীৰ্ণ হৈছে তেখেতসকলৰ এই DLED নতুনকৈ তেখেতসকলে যি শিক্ষক পদৰ বাবে বিজ্ঞাপন ওলাইছে তাত বিজ্ঞাপনত তেওঁলোকে আবেদন কৰিব নোৱাৰিব বুলি যি চিঠি এখন প্ৰকাশ পাইছে এই চিঠিখনৰ বাবে আজি ৰাজ্যত নিশ্চয়কৈ তোলপাৰ লাগিছে গতিকে এই চিঠিখনত কি লিখিছে কেনেধৰণে আমি বুজি পাইছোঁ তাক কিছু আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ বিচাৰিছোঁ গতিকে এই চিঠিখনত কি আছে আহকচোন চাওঁ বাৰু গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম অৰ্থাৎ আমাৰ অসম চৰকাৰৰ যি প্ৰাথমিক শিক্ষা সঞ্চালক আছে তেখেতৰ পৰা এই চিঠিখন আহিছে নোটিছ এখন জাননী হিচাপে প্ৰেৰণ কৰিছে ইট ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট দ্য ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম হেজ পাব্লিছ এডভাৰটাইজ A এণ্ড এডভাৰটাইজ B অৰ্থাৎ যি LP আৰু UPৰ এডভাৰটাইজ A আৰু B ইয়াতে এডভাৰটাইজ দুয়োটাৰে নম্বৰ দিয়া আছে যোৱা ডিসেম্বৰ মাহৰ 26 তাৰিখে প্ৰকাশ পাইছিলে এই এডভাৰটাইজৰ সম্পৰ্কত তলৰ কথাখিনি কোৱা হৈছে দ্য এডভাৰটাইজমেণ্টছ ৱেৰ প্ৰিপেয়াৰ্ড এণ্ড পাব্লিছ ইন compliance with the order passed by the Honorable Supreme Court of India dated 28/11/2023 in civil appeals arising out of SLP number education number আছে ইয়াতে wherein it is stated that the qualification of 18-month diploma in elementary education DLED acquired from National Institute of Open Schooling NIOS is no longer a valid qualification to be eligible for fresh requirement to the post of teacher অৰ্থাৎ ইয়াত এনেধৰণে কোৱা হৈছে যে যি নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং অৰ্থাৎ NISৰ ফালৰ পৰা 18 মহীয়া যি DLED আমাৰ ভাৰতবৰ্ষৰ লগতে আমাৰ ৰাজ্যৰো বহু সংখ্যক যুৱক যুৱতীয়ে টেট উত্তীৰ্ণ বা অনুত্তীৰ্ণ বহুতে এই DLED প্ৰগ্ৰামত অংশগ্ৰহণ কৰি DLED ডিগ্ৰী ইতিমধ্যে বহুতে তাত উত্তীৰ্ণ হৈছে কিন্তু আমাৰ যি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে তেখেতসকলৰ এই যে DLED এই DLEDটো ফ্ৰেছ ৰিকুৱাৰমেণ্টৰ কাৰণে নহয় বুলি কোৱা হৈছে তেখেতসকলে নতুনকৈ শিক্ষক পদত আবেদন কৰিব নোৱাৰিব এই যোগ্যতা অনুসৰি তেখেতসকলৰ এই DLED প্ৰক্ৰিয়াটো আচলতে আছিলে কি আমি তাক বুজিব লাগিব এই যে DLED ডিপ্ল'মা ডিগ্ৰীটো এইটো আচলতে আছিলে যিসকল প্ৰাইভেট বা গভৰ্ণমেণ্ট সেক্টৰত যিসকল শিক্ষক হিচাপে কৰ্মৰত তেখেতসকলে যদিহে তেওঁলোকৰ DLED পাঠ্যক্ৰম তেখেতসকলে কমপ্লিট কৰিব বিচৰা নাই শিক্ষাৰ মান উন্নত কৰাৰ কাৰণে NISৰ ফালৰ পৰা এই ডিগ্ৰী তেখেতসকলৰ বাবে সহজ কৰি দিয়া হয় আৰু এই DLED পাঠ্যক্ৰম তেখেতসকলে তাৰ পৰা লাভ কৰিব পাৰে কিন্তু এই DLED পাঠ্যক্ৰমৰ জৰিয়তে নতুনকৈ শিক্ষক পদত আকৌ অৱতীৰ্ণ হ'ব নোৱাৰি বুলি ইয়াত স্পষ্টকৈ কোৱা হৈছে যে যিসকল নতুনকৈ আকৌ শিক্ষক পদত অৱতীৰ্ণ হ'ব তেখেতসকলৰ কাৰণে এই DLEDটো বৈধ নহয় যিসকলে ইতিমধ্যে কৰ্মৰত কৰি আছে আচলতে NISৰ ফালৰ পৰা যি নটিফিকেশ্যন আগৰ নটিফিকেশ্যন বা NISৰ আমি ৱেবছাইটত গৈ চালে এইটোৱে আমি তাত দেখা পাওঁ যে যিসকল শিক্ষকে DLED নোহোৱাকৈ কৰ্মৰত হৈ আছে তেখেতসকলৰ বাবেহে NISৰ ফালৰ পৰা এই DLED পাঠ্যক্ৰম তেখেতসকলক এই প্ৰশিক্ষণত অৱতীৰ্ণ কৰা হয় শিক্ষাৰ মান উন্নত কৰাৰ বাবে আৰু ইয়াত এই লিখিছে দিছ হেজ দ্য এপ্ৰুভেল অফ দ্য গভৰ্ণমেণ্ট ইন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন ইন ই ফাইল নম্বৰ অৰ্থাৎ এই ফাইল নম্বৰৰ জৰিয়তে এই জানুৱাৰী মাহৰ 1 তাৰিখতে এইটো বেয়া খবৰ বুলি ক'ব লাগিব এইটো এপ্ৰুভ কৰা হৈছে আৰু তলত লিখিছে অল আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ অফ দ্য এডভাৰটাইজমেণ্ট মেনশ্যন এবভ উইল ৰিমেইন দ্য চেম
আৰু ইয়াত কৈছে যে বাকি যিসমূহ এডভাৰটাইজমেণ্টৰ বিজ্ঞাপনত কণ্ডিশ্যন টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে সেই সকলো একে থাকিব মাত্ৰ এই কথাটোকে এই নটিচৰ জৰিয়তে প্ৰকাশ কৰা হৈছে যে যিসকলে NISৰ ফালৰ পৰা DLED পাঠ্যক্ৰমত উত্তীৰ্ণ হৈছিলে তেখেতসকলৰ এই DLED পাঠ্যক্ৰম নতুনকৈ শিক্ষক পদত আবেদনৰ বাবে এইটো বৈধ নহয়